আকৌ এবাৰ সকলোকে নমস্কাৰ। আজি এটা ভাল লগা দিন মানে এইভাবে ক'লো আপোনালোকে চাগে নিশ্চয় জানিব পাৰিছে থাম্বনেইলখন দেখি গম পাইছে চাগে কিহৰ বাবে ভিডিওটো হ'ব গৈ আছে। ডকুমেন্টছ লৈছো ইয়া ধুনীয়াকৈ ঘৰৰ পৰা যাবলৈ ওলাইছো, আইফোন ল'বলৈ গৈ আছো ফাইনেলি। সো বলক গৈ আছো, ধুনীয়াকৈ দেখাই যাওঁ, আপোনালোকে চাই থাকক। ৰ'ব আপোনালোকক ধন্যবাদটো দিবলৈ পাহৰিয়ে গৈছিলোঁ। মানে মোৰ ভিডিঅ' চাই থকাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ। মোবাইলটো পিছে মোৰ নামত নানো, পুৰা এক্সাইটেড। দুখ এটাই ৰাইজ, মোৰ নামত ল'ব নোৱাৰি, মোৰ চিভিল বনাই নাই এতিয়ালৈকে। উপায় নাই, এতিয়া মাৰ নামতে ল'ব লাগিব আৰু। এতিয়া বলক দোকানৰ ভিতৰলৈ সোমাই যাওঁ ধুনীয়াকৈ। চব নিজৰ কামত ব্যস্ত দেই। অৱশ্যে মোৰ ল'বলৈ মন আছিলে S23 Ultra। উপায় নাই ৰাইজ, ভাগ্যত নথকাটোতো কোনেও লিখাব নোৱাৰে। সেইবাবে দুখবোৰ বাদ দিয়ক। এতিয়া চাওক, এইটোৱে মোৰ iPhone 15। কেনেকুৱা লাগিছে জনাব। কেমেৰাৰ কথাটো সকলোৱে জানে, আইফোনতো এনেও কেমেৰা ধুনীয়া। সেইবাবে মই ৰাতি দুটামান ক্লিপ ভিডিঅ' কৰিছিলোঁ, সেইবাবে ইয়াত লগাই দিছোঁ ভিডিঅ'টোত। আপোনালোকে চাই লওক, খুব ধুনীয়া কেমেৰা। আৰু শিৱৰাত্ৰিৰ আগদিনা মানে মই সেইদিনাখনেই মোবাইল লৈছোঁ ৰাইজ। আৰু সেইদিনাখনেই আছিল যোৰহাট বাইপাছত মৎস্যবধাৰ ভাওনা। আৰু ভাওনা বুলি ক'লেতো আমি ৰৈ থাকিব নোৱাৰোঁ। বহুত ভাল ভাৱৰীয়া আহিছিলে, খুব ভাল হৈছে। আমাৰ অভিজিত দা আৰু ৰাংগা দা আৰু পীযুষ দা তেনেকৈ আহিছে, বহুত ভাল অভিনেতা। মোৰ আনন্দ বৰৰ খুব প্ৰয়োজন হৈছে। এই বিশাল দৈত্যকুল বংশ বৃদ্ধিৰ বাবে মোক এজনী ৰূপৱতী। সেয়া আৰু আমাৰ জীৱন। দিনটো গ'ল ডিউটিত, তাৰপিছত মোবাইল ল'বলৈ বুলি আধা বেলা গ'ল। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ আশাৰে বাই বাই। প্ৰথম ষ্টাৰ্টিং এইটো পা, তাৰ পিছতো বহুত মোবাইল লৈছোঁ বাৰু, তাৰ পিছতো লৈছোঁ, আগতো লৈছোঁ, কিন্তু এইকেইটা মানে বক্সকেইটা থকা হিচাপে এইকেইটা আৰু 10 Pro। তাৰপিছত ফাইনেলি আমাৰ এইটো